উদক ভেটাৰখীয়া দিয়াৰ চৰম পৰিণতি এতিয়া কি পৰ্যায়ত পাইছেগৈ। চলনাময়ী নাৰী পূবালী দত্তৰ পাল্লাত পৰি এগৰাকী ভণ্ড প্ৰেমিক য়শ আগৰৱালাই কৰিলে অপকৰ্ম। নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে নেকি প্ৰেমিক য়শ ধনুকাই। প্ৰেমিকৰ ধনেৰে ৰঙীন পৃথিৱীৰ সুখ বুটলি ফুৰা পূবালী দত্ত এতিয়া ক'ত? সাংস্কৃতিক নগৰী যোৰহাটত চলা অপকৰ্মৰ গৰম বতাহক এতিয়া শীতল কৰিব পাৰিবনে আৰক্ষীয়ে? চাওক যোৰহাটৰ পৰা অনুপ কুমাৰ দত্তৰ এক বিশেষ প্ৰতিবেদন। এইবাৰ ড্ৰাগছ নহয়, নাৰী দেহ সৰবৰাহকাৰী নহয়, শিশু অপহৰণকাৰী নহয়, এইবাৰ ঘৰতে ডকাইতি চলালে, লুটপাট চলালে এজন মাৰোৱাৰী যুৱক য়শ আগৰৱালাই। য়শ আগৰৱালাই মাক দেউতাক নথকাৰ সুযোগত নিজৰ ঘৰৰ যিমান সম্পত্তি আছিলে, সোণৰ অলংকাৰ আছিলে, সকলোখিনি লুটপাট কৰিছিল আৰু লুটপাট কৰাৰ পিছত তেওঁ সুন্দৰী প্ৰেমিকাক সেয়া উপহাৰ স্বৰূপে দিছিল আৰু তাৰ পিছতে আচলতে ঘটনাই এক বিয়াগুম ৰূপ ধাৰণ কৰিলে, যাৰ ফলত যোৱা নিশা সমগ্ৰ ঘটনাটো সাংবাদিকসকলে যেতিয়া উদঘাটন কৰিলে, সমগ্ৰ ঘটনাটো যেতিয়া পোহৰলৈ আনিলে, তেতিয়া আজি আৰক্ষীয়ে আটক কৰিবলৈ বাধ্য হ'ল আচলতে য়শ আগৰৱালাক। আৰু য়শ আগৰৱালাক আটক কৰাৰ পিছতে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ আনিছিল স্বাস্থ্য পৰীক্ষাৰ বাবে, আৰু আমি তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। পইচা দিওঁ বুলি ক'লে আৰু যেতিয়া নাথাকে তেতিয়া মোক প্ৰেছাৰাইজ কৰে। তুমি এতিয়া 35 বছৰীয়া এজন যুৱক, তোমাক ক'লে বোলে তুমি ঘৰৰ পৰা চুৰ কৰিলানে? তোমাৰ কথাখিনি কৈ লোৱা। কিছুমানে মেনিপুলেট কৰিছিলে, মোৰ ব্ৰেইন ৱাছ কৰিছিলে, মোৰ কথাবিলাক কৰিবলৈ শিকাইছিলে। তোমাক শিকাইছিলে? শিকোৱাৰ কাৰণে তুমি ঘৰৰ পৰা গোটেই গাড়ী ফোন চুৰ কৰিলা? তুমি ভালকে কথাকেইটা সেইটো মানে আমি এতিয়াৰ পৰা নহয়, আগৰ পৰাই কানেক্টেড আছিল, কিন্তু তাৰ স্বভাৱ আছে যেতিয়া পইচা নাথাকে তেতিয়া তাই প্ৰেছাৰাইজ কৰে পইচা দিবলৈ। ছোৱালীজনী তুমি নিজে বিয়া পাতিম বুলিয়ে কৈছিলা দেখোন। নহয়, এইটো একেদিনৰ কথা, কিন্তু আগত আৰু কথা হৈ থৈছে, এইবিলাক আমাৰ বেলেগ ডিভাইচত আছে। তুমি বিয়া পাতিম কৈছিলা, লৈ আহিম বুলি কৈছিলা, দুদিনমান তাই মানে মোক কৈছিলে যে 6 মাহ ৰৈ দে, তাৰপিছত আমি কথা পাতিম। আৰু সেইটো কাৰণে তুমি লৈ আনিলা ফোনখিনি? নাই, মোক পূবালী দত্ত। কেইবাৰ বিয়া হৈছে? তাই আগত 2বাৰ অলৰেডি বিয়া হৈ এনেকুৱা কেছ চলি আছে বুলি আগত গম নাপাইছিলোঁ, কিন্তু এতিয়া তুমিওতো নিজে কিছুমান নাৰী সংক্ৰান্তীয় কেলেংকাৰীত জড়িত হৈ আছা, কেইবাবাৰো তুমি সেইটো সংক্ৰান্তত জড়িত হৈ আছা। য়শ, কথাখিনি ভালকৈ কৈ যোৱা, কথাখিনি